হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জেং চেনেলৰ অন্য এটা ভিডিঅ'লৈ। হেল্ল' বন্ধুসকল, আজি মানে ভিডিঅ'টো বনালোঁ আমাৰ গাঁৱৰ ওচৰতে থকা হাতীজাকটো দেখুৱাওঁ বুলি। কালি মানে পথাৰত ধান খাবৰ বাবে আহিছিল, নিশাটো মানে ইয়াতে থাকি গ'ল। আমাৰ ঘৰৰ পৰা নিচেই কাষতে আৰু এই বাগানডোখৰত সোমাই আছে। মৰিয়নি গিবনৰ হাতী হয় এই জাকটো। মানে কেইবা বছৰ ধৰি মানে আমাৰ ইয়াত বহুত মানে দিগদাৰ কৰি আছে হাতীজাকটোৱে। তাকে আমি আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইখিনিতে আছে হাতীজাকটো, এয়া দেখিছে নহয়, এইখিনিয়ে হৈছে হাতীখিনি। বাগানৰ ভিতৰত সোমাই আছে। চাওকচোন কেনেদৰে চাহ গছবোৰ নষ্ট কৰিছে। এইখিনি হৈছে আৰু আছে মানে ইয়াত অলপহে আছে, 30-40জনমান আছে আৰু বেলেগ ফালে আছে আৰু কেইটামান হাতী দেখিছে নহয়। এয়াই কি কৰিব আৰু, চৰকাৰক অনুৰোধ কৰিলেও একো ব্যৱস্থা লোৱা নাই। বহুত মানে মানুহে কৈছে, তেওঁ একো ব্যৱস্থা এটা লোৱা নাই। কি কৰিব আৰু, উপায় নাই। সিহঁতো পেটৰ ভোকৰ বাবে আহে, খাবৰ বাবে। সেইখিনি দেখিছে নহয়, এইখিনিত আছে। আমি বৰ্তমান এইখিনিতে ৰৈ আছোঁ আৰু আগলৈ মানে যাব নোৱাৰোঁ, গ'লে বিপদ হ'ব পাৰে, সেইবাবে ইয়াৰ পৰা চাই আছোঁ। ডাঙৰো কৰিছে, সেইটো দেখা নাই। সেইটো নহয়, তাতকে ডাঙৰ হৈছে। ই অকলে থাকে, ইয়াত নাথাকে লগত। পিছলে চাই মানুহকেইটা গৈ থাকোঁ, সিহঁতিও গৈ থাকিব। মানুহকেইটা যদি আমি আগবাঢ়ি গৈ থাকোঁ নহয়, সিহঁতিও গৈ থাকিব লাহে লাহে। আমিও খৰকৈ যাব নোৱাৰোঁ, সিহঁতিও খৰকৈ নাযায়, লাহে লাহে গৈ থাকিব। সোমাই থাকিবগৈ এতিয়া মানুহখিনি দেখিলে নহয়, এই কেনিবা কেনেকৈ অকণমান লুকাই দিব। এইফালে দুটামান থাকি গৈছে যে কাৰণে ৰৈ আছে। এইকেইটা ওলাব লগা হ'লে সেইফালে গ'লগৈ। ক'ত আছ তই? দেখিলা লেতেৰা হ'লে ধূলি চুলি লগাই এইখিলালে মাৰি দিবহি। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম। পাছৰকেইটা আহিছে নেকি চাওকচোন।